तामुलपुर जिल्लानि आवथायाव थानाय 22 नं दारांगाजुलि बिटिसि बियाबाव दिनै बिटिआर सरकार आरो आसाम सरकारनि मुलाम्फा मोनगिरिफोरखौ लानानै मोनसे गेवलां मेल जानानै थाङो। सरकारनिफ्राय दारांगाजुलि बियाबनि रोजा रोजा मुलाम्फा मोनगिरिफोरनि नुजाथिनायाव बे मेलखौ खुंनाय जायो। बिटिआरनि गाहाय खुंगिरि प्रमद बर', रायजो सभानि एमपि रोनगोरा नार्जारी, तामुलपुर बियाबनि एमएलए जलेन दैमारी, बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा खाम्फा बरगयारी, एमसिएलए माधव सेत्री बिथांमोननि नुजाथिनायाव बे मेलखौ खुंनाय जायो। दारांगाजुलि बियाबाव खुंजानाय बेनिफिसारि मिट हाबाफारियाव बाहागो लानानै रायजो सभानि एमपि रोनगोरा नार्जारीया बुंथियो दि आथिखालाव प्रमद बर'नि दैदेननायजों बिटिआर हालामा गोबां रोखोमनि जौगानाय फैबाय। सरकारनिफ्राय गोबां रोखोमनि आसनि एबा बिथांखिफोर लानानै रायजोफोरनि थाखाय खामानि मावदों होनना बुंथियो। बेजों लोगोसेनो खौरांगिरिफोरनि सोंथियाव हाग्रामा महिलारिखौ थांखिनानै बुंथियो दि हाग्रामा महिलारिया खालि दाबि खालामनायावल' अस्ताद। आथिखालाव बिथांखौ रायजो राजाफोरा जोगारबाय। बे समाव हाग्रामा महिलारिया जेबो रोखोमनि गुरुत्व गैलिया आरो बिथांनि दैदेनगिरिफोरा हाग्रामा महिलारिखौ नेवसिगारनानै इउपिपिएल दोलोआव हाबफैगासिनो दं। आथिखालाव रायजो राजाफोरा गोजोन सान्थि आरो जौगाथायखौ नागिरो। बिटिआरनि प्रमद बर'नि सोरखार फैनायनि उनाव फारफ्रोमबो बिथिङाव जौगानायजों लोगोसेनो गोजोननि थासारि फैदों। नाथाय हाग्रामा महिलारिनि समाव हिंसा हिंसि, गावजों गाव दावराव दावसि आरो रायजोफोरखौ थगायनानै रां जाख्ल'नाय थासारिमोन। बेनिखायनो बिटिआरआव हाग्रामा महिलारिखौ रायजोफोरा नेवसिगारबाय आरो बिनि जादुआ जेरावबो सोलिला होनना गोख्रों रावजों बुंथियो एमपि रोनगोरा नार्जारीया। আজি দাৰাংগা সমষ্টিৰ বাকী অন্তৰ্গত যিমান আমাৰ চৰকাৰী আঁচনি গ্ৰহণ কৰা ব্যক্তিসকল আছে, বেনিফিচিয়াৰী যাক কোৱা হয়, তেওঁলোকক মাতি অনা হৈছে। ইয়াত 10,000তকৈ বেছি বেনিফিচিয়াৰী উপস্থিত হৈছে। ইয়াত উপস্থিত থাকিবলৈ যিটো পৰিৱেশ মই দেখিলোঁ, খুব ভাল পৰিৱেশ আৰু সকলোৱে এটা মুখৰ হাঁহি মুখ দেখিছোঁ আমি, কাৰণ ৰাইজে চৰকাৰী আঁচনি গ্ৰহণ কৰিছে। আৰু কথাটো হ'ল বিটিচি চৰকাৰৰ দ্বাৰা প্ৰমদ বড়ো ডাঙৰীয়াই পোনপটীয়াকৈ ৰাইজৰ লগত, বেনিফিচিয়াৰীসকলৰ লগত পোনপটীয়াকৈ এটা বাৰ্তালাপ, যে চৰকাৰে দায়বদ্ধতাৰে কি কাম কৰিলে আৰু ৰাইজে কি তেওঁলোকে কি অনুভৱ কৰিলে, এই কথাখিনি এটা আদান প্ৰদান এটা অনুষ্ঠান হয়। 40টা সমষ্টি ইতিমধ্যে কৰা হৈছে আৰু আজি এই দাৰাংগাজুলিত অহা হ'ল। গতিকে খুব ধুনীয়া এটা পৰিৱেশ হৈ গ'ল। গতিকে মই ভাবোঁ এই আঁচনিৰ দ্বাৰাই, এই সভাৰ দ্বাৰাই চৰকাৰখনৰ এটা দিশটো ভাল হ'ব কি আগন্তুক দিনত আমি কি ভাল আঁচনি তৈয়াৰ কৰিব পাৰোঁ। সদ্যহতে যিমান আঁচনি তৈয়াৰ কৰা হৈছে জনকল্যাণ আঁচনি, ইয়াৰ ওপৰত আৰু মন্থন কৰিম নেক্সট চৰকাৰৰ দিনত আকৌ আমি কি ধৰণৰ আঁচনি কৰিব পাৰোঁ, সেইটো লৈ পেলাই আমাৰ এটা চিন্তা চলিব। তো গতিকে এটা পোনপটীয়া এটা আলোচনা হৈ গ'ল, ৰাইজৰ মাজত এটা সোমাব বিচাৰিছোঁ। চৰকাৰখনে প্ৰমদ বড়ো ডাঙৰীয়া চিধাকৈ কথা পাতিলে। তো গতিকে সুন্দৰ এটা পৰিৱেশত আমাৰ চৰকাৰখনে কাম কৰি আছে। শান্তি, সম্প্ৰীতি, প্ৰগতি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একসংহতি, সমন্বয়, সেইটো আমাৰ প্ৰধান লক্ষ্য। আৰু আজি আমি উপলব্ধি কৰিছোঁ যে 2020 চনৰ পৰাই আমাৰ পৰিৱেশটো বিটিআৰ অঞ্চলত এই পৰিৱেশটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে ৰাইজে শান্তি স্থাপন সেইটো বিচাৰিছিল, আজি পালে। উন্নয়ন লাগে, আজি চৰকাৰে আঁচনি দি থাকিলে বিভিন্ন দিশত চৰকাৰী আঁচনিবিলাক ভালকৈ ৰূপায়ণ কৰাও হয়। তো গতিকে এই কথাটো লৈ পেলাই ৰাইজে সন্তুষ্ট আৰু চৰকাৰো সন্তুষ্ট। এইটোতো ক'ব লগা একো নাই, বুজি পাইছেনে? তো গণতান্ত্ৰিক দেশ, বিটিআৰ অঞ্চল এতিয়া শান্ত পৰিৱেশ আমি পাইছোঁ। আপোনালোকে চাব 2020 চনৰ আগত পৰিৱেশ, তেতিয়া হাগ্ৰামাৰ নেতৃত্বত আমাৰ বিপিএফৰ নেতৃত্বত চৰকাৰ চলিছে। তেতিয়া মানুহে গণতন্ত্ৰ বুলি তেনেকৈ আশা কৰা নাছিল। এই অঞ্চলত হত্যা, লীলা, বিভিন্ন ধৰণৰ পৰিৱেশ, অশান্তি এটা পৰিৱেশ, ৰাজনীতি কৰাটো বাদেই দিয়ক, মুক্ত চিন্তা কৰিব পৰা নাছিল। 2020 চনত চুক্তি আহি গ'ল, প্ৰমদ বড়ো ডাঙৰীয়া চৰকাৰত আহি গ'ল। তেতিয়াৰ পৰাহে আমাৰ অঞ্চলত শান্তি আহি গ'ল। সকলো জাতি জনগোষ্ঠী নিজৰ কথাখিনি ক'বলৈ এটা সাহস আহি গ'ল। এতিয়া ভাল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। গতিকে চব ৰাজনীতি দলে ইয়াত আহি গ'ল। আমি সেইটোকে বিচাৰিছোঁ যে গণতন্ত্ৰ ইয়াত প্ৰতিষ্ঠা হওক, সকলোৱে আহক, সকলোৱে অংশগ্ৰহণ কৰক, গণতান্ত্ৰিকভাৱে ৰাইজে ইয়াক গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব। এই কথাখিনি চলিব। গতিকে বিজেপি আহক, কংগ্ৰেছে আহিব, কোনোবা ৰাজনীতি দলো আহিব, তাৰ আমাৰ ক'ব লগা একো নাই। কিন্তু এটা কথা স্পষ্ট, ইউপিপিএল দল হিচাপে আমি বিটিআৰ বাকী ৰাইজ, ইউপিপিএল দলে এই অঞ্চলতে আমাৰ জন্ম। ইয়াৰ হাৱা পানী খাই পেলাই আমি ডাঙৰ দীঘল হৈছোঁ।
বিটিআৰ বাকী ৰাইজৰ মনৰ কথা আমি বুজি পাওঁ। আমি বহুত কষ্টেৰে এই অঞ্চলখন গঢ়ি তুলিলোঁ, শান্তি স্থাপন কৰিলোঁ, বিভিন্ন ধৰণৰ সংঘাত আমি সমাপ্ত কৰিলোঁ, বড়ো এই পৰিৱেশটো আমি সমাপ্ত কৰিলোঁ। এতিয়া শান্তিৰে আমি জীয়াই থাকিব বিচাৰোঁ। এই পৰিৱেশটো আমি বুজি পাওঁ। গতিকে বিটিআৰ বাকীয়ে নিশ্চয় আমাৰ এটা বিশ্বাস আছে যে UPPL দলৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে এটা আশা ৰাখিছে যে আগন্তুক দিনতো আকৌ এটা এই শান্তিটো কণ্টিনিউ থাকক আৰু অনাগত দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একসংহতি সমন্বয়েৰে যাতে আমাৰ জিকাৰ এটা পৰিৱেশ থাকে, সেই কথাটো ৰাইজে বুজি পায়। গতিকে আমি আশাবাদী যে ৰাইজে আমাক মৰম কৰিব। যিহেতু নিৰ্বাচন হাগ্ৰামাৰ কি ৰিলেভেঞ্চি আছে এতিয়া? হাগ্ৰামাক কৈছে যে আকৌ কি, আকৌ হাগ্ৰামাক লাগে বুলি কি নিজে দাবী কৰিছে, কিন্তু ৰাইজেতো নিবিচাৰে নহয়। ৰাইজে বিচাৰিছে জানো? পিন্ধি থকা টুপিটোক লৈ চৰ্চা হৈছে আমেৰিকাৰ। এইটোনো কি গুৰুত্ব আছে? হাগ্ৰামা মহিলাৰ টুপি সেইটো এনেই পিন্ধি থাকে, তাত জাষ্ট নিজৰ নাঙলখন অলপ লগাইছে, সেইটো দি পেলাই মানুহক আকৌ প্ৰলোভন মানুহক আকৌ এবাৰ ঠগাব বিচাৰিছে সি। তাৰ বাহিৰতো কি আছে? তেখেতৰ দিনত কি হৈছে কি হোৱা নাই প্ৰশ্ন কৰকচোন। কিমান জাতিগত সংঘৰ্ষ হৈ গ'ল, কিমান অশান্তি এটা পৰিৱেশ আছিল, আৰু এতিয়া ৰাইজে এইটো আনিব নেকি? হাগ্ৰামা প্ৰমোদ বড়োৰ দিনত ইমান শান্তি পৰিৱেশ, এইটো ৰাইজে বুজি পায় নহয়। তো গতিকে হাগ্ৰামা কি কয় কি নকয়, কি টুপি পিন্ধে, আমাৰ ৰাইজে এইবিলাক গুৰুত্ব নিদিয়ে। ৰাইজে গুৰুত্ব কি বিচাৰে? ৰাইজে বিচাৰিছে কি শান্তি, নিৰাপত্তা, সকলো জাতি জনগোষ্ঠীৰ সমস্যাটো সমাধান হ'ব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াই 4টা বছৰৰ যিটো কাম কৰি দেখুৱালে সেইটো ৰাইজে গুৰুত্ব দিব। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হাগ্ৰামা দাবী কৰাৰ অৱস্থাত সেই দাবী কৰি থাকিব। গতিকে হাগ্ৰামাক গুৰুত্ব নাই। আজিৰ তাৰিখত হাগ্ৰামাক কোনো গুৰুত্ব নাই। হাগ্ৰামাৰ লগত কোন কোন আছে? হাগ্ৰামাৰ লগত আজিৰ তাৰিখত কোন কোন আছে? তেখেতৰ লগত কাম্পা বৰগীয়াৰী আছিল, চন্দন ব্ৰহ্ম আছিল, হেমেন্দ্ৰনাথ ব্ৰহ্ম আছিল, হিতেশ বসুমতাৰী আছিল, যিমান তেখেতৰ লেফ্ট ৰাইট যিমান আছে দলীয় কৰ্মকৰ্তাবিলাক, কেন্দ্ৰীয় নেতা, তেওঁলোকে চব হাগ্ৰামাক ত্যাগ কৰি পেলাই আমাৰ দলত আহিল। তাৰ মানে কি? হাগ্ৰামা কি আছে আজিৰ তাৰিখত? গতিকে হাগ্ৰামা আজিৰ তাৰিখত কোনো ৰিলেভেঞ্চি নাই। চৰকাৰ গঠন কৰিব বুলি কৈছে, তেখেতৰ দাবী কৰাৰ অৱস্থাত বুলি আমি কৈ আছোঁ। নৱকুমাৰ শৰণে বড়ো কৰি পেলাই প্ৰাক্তন সাংসদ নৱকুমাৰ ডাঙৰীয়াই খেলিছে। 10 বছৰ ৰাইজক ঠগাই পেলাই সি সাংসদ হৈ গ'ল। তাৰপিছত কি হ'ল? আজিৰ তাৰিখত বিটিআৰ বাকী ৰাইজে বড়ো বিচাৰিছে জানো? নিবিচাৰে। ভাল পৰিৱেশ বিচাৰে, ভাল ৰাজনীতি বিচাৰে, সকলো জাতি জনগোষ্ঠীৰ কাম কৰিব পৰা এটা ভাল চৰকাৰ বিচাৰে, ভাল মানুহ বিচাৰে। সেইটো ৰাইজে বিচৰা এটা পৰিৱেশ। গতিকে ভাল পৰিৱেশত কাম কৰিব নোৱাৰে। হাগ্ৰামাও কাম কৰিব নোৱাৰে, আৰু আমাৰ কি কয় আমাৰ সাংসদ প্ৰাক্তন সাংসদ নৱশৰণী ডাঙৰীয়া তেখেতেও কাম কৰিব নোৱাৰে। তেওঁলোকে এবনৰ্মেল চিটুৱেশ্যনত কাম কৰা মানুহ, ভাল পৰিৱেশত কাম কৰিব নোৱাৰে। গতিকে আমিতো চব ঘটনাৰ লগত জড়িত, আমি চব বুজি পাওঁ এবনৰ্মেল চিটুৱেশ্যনত কি চলিব লাগে, ভাল পৰিৱেশত কি চলিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4.5 বছৰ আমাৰ যিটো অভিজ্ঞতা, আমাৰ এটা আত্মবিশ্বাস হৈ গ'ল যে ৰাইজৰ প্ৰতি আমি কাম কি কৰিলোঁ, অনাগত দিনত আমি কাম কি কৰিম, ৰাইজে কি বিচাৰিছে, এই ফালচটো আমি ভালকৈ গম পাওঁ।